Hello everyone, welcome back to my another video. मैं आपलोगों को टामना अक्सरे সকলোকে আকৌ এবাৰ মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ ওচৰত কথা পাতিবলৈ গৈ আছো বলেৰো গাড়ীৰ ওপৰত সুধিবলগীয়া কিছুমান কোৱেশ্চনছ যিবিলাক আপোনালোকৰ স্কিল টেষ্টত সুধিব পাৰে। ভাইভাত যিবিলাক কোৱেশ্চনছ সুধে সেইবিলাক সৰু সৰু কথাবোৰো তাতে মানে কেতিয়াবা উল্লেখ কৰা পোৱা যায়। মোৰ যেতিয়া ইন্টাৰভিউ হৈছিল তেতিয়াই মই সৰু সৰু কথা কিছুমান সুধিছিল, তাৰ ভিত্তিতে মই কিছুমান কথা আপোনালোকক শ্বেয়াৰ কৰিব বিচাৰিছো। এতিয়া মই আপোনালোকক কিছুমান পাৰ্টছৰ বিষয়ে জনাবলৈ বিচাৰিছো। কিছুমান পাৰ্টছৰ বিষয়ে মই আপোনালোকক জনাম। এতিয়া আপোনালোকে মনত ৰাখি থব, আপোনালোকৰ ইন্টাৰভিউত বহুত হেল্প হ'ব। সো প্ৰথমতে আপোনালোকে গাড়ীত বহিয়ে আপোনালোকে এইটো দেখা পাই আছে, এইটো কোৱা হয় ষ্টাৰিং আৰু ষ্টাৰিঙৰ কাষতে দুটা লিভাৰ পোৱা যায়, এটা লেফট সাইডত আৰু এটা ৰাইট সাইডত। ৰাইট সাইডৰ যোনটো লিভাৰ সেইটো কাম কৰে লাইটৰ কাম। যিবিলাক গাড়ীত যিমান লাইট অন অফ ইণ্ডিকেটৰ সব এইটো লিভাৰ দি কন্ট্ৰোল কৰিব লাগে। আৰু এই সাইড দি আপোনালোকে কন্ট্ৰোল কৰিব পাৰিব ৱাইপাৰ মানে এইটো যোনটো গ্লাছটো চাফা কৰিব, আপোনালোকৰ ফ্ৰণ্ট গ্লাছটো চাফা কৰিব, এইটো ৱাইপাৰ বুলি কোৱা হয়। আৰু পিছপিনেও এটা ৱাইপাৰ দেখা পাব আপোনালোকে ইয়াতে দেখা পাব, চাব এইখিনিত এটা ৱাইপাৰ দেখা গৈ আছে পিছপিনে। তো সেই ৱাইপাৰটো আপোনালোকে এইটো লিভাৰ দিয়ে কন্ট্ৰোল কৰিব পাৰিব। এটা গাড়ীত তিনি ধৰণৰ মিৰৰ পোৱা যায়। এটা লেফট সাইড মিৰৰ, যিটো আপোনালোকে লেফট সাইড অবজেক্টবিলাক চাবৰ কাৰণে, আৰু এটা ৰাইট সাইড মিৰৰ দি আপোনালোকে ৰাইট সাইডত থকা অবজেক্টবিলাক চাব পাৰিব। আৰু বেক সাইড মিৰৰ এটা থাকে, সেইটো বেক সাইডত অবজেক্টবোৰ চাব পাৰে। আপোনালোকক কেতিয়াবা সুধিব পাৰে জেনেৰেলি 4 হুইলাৰ গাড়ীবিলাকত কেইটা গিয়াৰ পোৱা যায়। আপোনালোকে ক'ব লাগিব 5টা ফ্ৰণ্ট গিয়াৰ আৰু এটা ৰিয়াৰ গিয়াৰ দেখা পোৱা যায়। 1 2 3 4 5 সেইটো হ'ল ফ্ৰণ্ট পিনে যোৱাৰ কাৰণে, আগত যোৱাৰ কাৰণে। আৰু যোনটো আৰ লিখা আছে সেইটো ৰিভাৰ্স বেক অহাৰ কাৰণে। আৰু সেইটো কুৱেশ্যন যদি সুধে তাৰ লগতে আৰু এটা কুৱেশ্যন সুধি দিব পাৰে, গিয়াৰ লিভাৰৰ ওচৰত আৰু এটা লিভাৰ পোৱা যায়, সেই লিভাৰটোৰ নাম কি? যোনটো এই লিভাৰটোৰ নাম কি বুলি আপোনালোকক সুধি দিব পাৰে। নহ'লে আপোনালোকে ক'ব লাগিব সেইটো লিভাৰৰ নাম হ'ল হেণ্ড ব্ৰেক। একচুৱেলি এইটো হেণ্ড ব্ৰেক। এটা ইম্পৰ্টেণ্ট কথা আপোনালোকক ক'ব বিচাৰিছো, আৰু আপোনালোকে জানে অলৰেডি, এইটো চাইনটো দেখা পায়, আপোনালোকে গম পাইছে চাগে, হৰ্ণৰ চাইন। এইটো আপোনালোকে হৰ্ণ বজাব, এই পৰ্চনটোত আপোনালোকে প্ৰেছ কৰি দিলে আপোনালোকৰ হৰ্ণটো বাজিব। এটা চুইচ দেখা পোৱা যায় আপোনালোকে, এইটো চুইচ, এইটো একচুৱেলি হাজাৰ লাইট বুলি কোৱা হয়। এইটো যেতিয়া আপোনালোকে অন কৰিব তেতিয়া চাব আপোনালোকৰ 4টা লাইট জ্বলিব, ইণ্ডিকেটৰ 4টা জ্বলি উঠিব। এইটোৰ মিনিং হ'ল একচুৱেলি আমাৰ গাড়ীটোত কিবা প্ৰব্লেম হ'লে আমি এইটো জ্বলাইখিনি ৰাস্তাত থৈ দিব লাগে, বা যদি ৰানিঙৰ ব্ৰেক ফেল হৈ যায় আমি সেইটো অন কৰি যাব লাগে, যাতে আপুনি দেখা পায় আমাক চাইড দি দিব কিবা ফল্ট আছে বুলি। সেইকাৰণে সেইটো লাইটটো য'তে মতে জ্বলাই ঘূৰি ফুৰিব নালাগে। বেচিকেলি বলেৰো গাড়ীত যিবিলাক AC পোৱা যায় সেইটো একচুৱেলি নৰ্মেল কণ্ট্ৰল দিয়া থাকে। আপোনালোকে এইটো অন কৰিব, তাৰপিছত 1 2 3 লৈকে ফেন আপোনালোকে অন কৰিব পাৰিব। এইটোৱে এটা AC কণ্ট্ৰল। আৰু এই বাটনটোৰ কামো আছে। এই বাটনটোৰ কাম, যেতিয়া আপোনালোকে AC অন কৰি এইটো বাটন অন কৰি দিব তেতিয়া হাৱাটো ইয়াৰ পৰা নাহি আপোনালোকৰ ইয়াৰ পৰা আহিব, ইয়াৰ পৰা এইটোৰ পৰা আহিব। আৰু এটা কণ্ট্ৰল আছে, এইটো বাটন দি আপোনালোকে চাব অফ, তাৰপিছত অন কৰাৰ পিছত এনেকা ঘূৰাব পাৰিব অনলৈকে। একচুৱেলি সেইটো হ'ল আপোনালোকৰ ঠাণ্ডাৰ যোনটো কণ্ট্ৰল, কিমান আপোনালোকৰ ঠাণ্ডা লাগে। যদি অলপ ঠাণ্ডা লাগে আপোনালোকে অফৰ ওচৰত থৈ দিব, আৰু যদি নৰ্মেল অলপ মিডিয়াম ঠাণ্ডা লাগে আপোনালোকে এইখিনি থৈ দিলে হ'ব। আৰু বেছি ঠাণ্ডা লাগিলে পূৰা অন কৰি দিব। এনেকাই মানে আপোনালোকৰ ঠাণ্ডাৰ কণ্ট্ৰলটো ইয়াৰ পৰা হ'ব। আৰু তাৰ ওচৰতে আৰু এটা বাটন আছে, এইটো একচুৱেলি হিটাৰ। যেতিয়া হিটাৰ অন কৰে আপোনালোকে AC-টো অন কৰিব নালাগে, AC-টো অফ কৰি ব্লৱাৰটো চলাই দিলে হৈ যাব। মই লাষ্টত সেই ABC কথাটো অলপ ৰিমাইণ্ড কৰিব বিচাৰিছো। আপোনালোকৰ যোনটো লেফট সাইড ভৰি যোনটো হ'ব এইটোত আপোনালোকে সদায় ক্লাছ পোৱা যাব, আৰু যোনটো ৰাইট সাইড ভৰি এইটো এক্সেলাৰেটৰ, আৰু এইটো মাজৰটো ব্ৰেক। এইটো ৰাইট সাইড ভৰি দি সেই দুইটা ইউজ কৰিব, ব্ৰেক আৰু এক্সেলাৰেটৰ। আৰু সদায় লেফট সাইড ভৰি দি ক্লাছ ইউজ কৰিব, আপোনালোকে নাপাহৰিব। এইটো ফটককৈ সুধি দিব পাৰে, তেতিয়া আপোনালোকৰ কনফিউজ হ'ব পাৰে। তেতিয়া আপোনালোকে কনফিডেণ্টলি ক'ব যে আমি সদায় লেফট ভৰিৰে ক্লাছ ইউজ কৰোঁ।
এতিয়া আপোনালোকে গম পালে চাগে যে বলেৰো গাড়ীত কেনেকুৱা টাইপৰ কন্ট্ৰল পোৱা যায় কন্ট্ৰলিং কৰিবলগীয়া কি বস্তু থাকে এতিয়া আপোনালোকক মই নেক্সট কোৱেশ্চন কেনেকুৱা কোৱেশ্চন আপোনালোকক সুধিব পাৰে হেতু বিষয়ে ক'বলৈ গৈ আছো প্ৰথমতে আপোনালোকে ইন্টাৰভিউ লগ পোৱাৰ পিছত আপোনালোকৰ পাৰ্সোনাল ইনফৰমেশন কিছুমান সুধিব তাৰ পিছত আপোনালোকৰ ডাইৰেক্টলি গাড়ীৰ বিষয়ে কোৱেশ্চন উঠা ষ্টাৰ্ট কৰি দিব যেনেকৈ আপোনালোকক সুধিব পাৰে তোমালোকে যেতিয়া গাড়ী চলাইছা তেতিয়া তোমালোকে আগতে কি মানে প্ৰিপাৰেচন নিজকে প্ৰিপাৰেচন কৰিব লাগিব গাড়ীটো আগবাঢ়ি লৈ যোৱাৰ আগতে তেতিয়া হেতু এনসাৰটো আপোনালোকে ক'ব লাগিব আমি আগতে সিট বেল্ট লগাই ল'ব লাগিব তাৰ পিছত হ্যান্ড ব্ৰেকটো ডাউন কৰিব লাগিব তাৰ পিছত এক নম্বৰ গিয়াৰ লগাই গাড়ীটো আগত লৈ যাব লাগিব হে একেটা কোৱেশ্চন আপোনালোকক ৰাতিৰ কন্ডিশন লৈও সুধি দিব পাৰে আপোনালোকে ৰাতি গাড়ী চলাবৰ কাৰণে আপোনালোকে কি প্ৰিপাৰেচন কৰিব লাগিব তেতিয়া আপোনালোকে খালি সেম থাকিব আপোনালোকে সিট বেল্ট লগাব লাগিব হ্যান্ড ব্ৰেকটো ডাউন কৰিব লাগিব তাৰ পিছত এক নম্বৰ গিয়াৰ লগাই হেডলাইটটো জ্বলাই আপোনালোকে যাব লাগিব আপোনালোকৰ এনসাৰৰ যেতিয়া আপোনালোকে লাইট ওয়ার্ডটো ইউজ কৰিব তেতিয়া লগে লগে সুধি দিব পাৰে ইন্টাৰভিউৱাৰ জনে আপাৰ আৰু ডিপাৰৰ মাজত পাৰ্থক্য কি আপোনালোকে ক'ব লাগিব আপাৰ মানে হল যেতিয়া আপোনালোকে আপাৰ দি গালিখিনি যদি আপোনালোকে গাড়ীটো চলাই তেতিয়া হলে আপোনালোকে দূৰৰ বস্তুটো দেখা পোৱা যায় আৰু যদি ডিপাৰ হয় তেনে হলে ওচৰৰ বস্তুটো দেখা পোৱা যায় তাৰ পিছত আপোনালোকৰ যেতিয়া আপাৰত থাকে তেতিয়া বেলেগ গাড়ীয়ে ডিস্টার্ব পোৱা যায় বেলেগ গাড়ীৰ ড্ৰাইভাৰৰ চকুত ডাইৰেক্ট লাইটটো পৰে কাৰণে ড্ৰাইভাৰে দেখা নাপায় এক্সিডেন্ট হোৱাৰ সম্ভাৱনাও দেখা পোৱা যায় হেহে সদায় আপোনালোকে ডিপাৰ দিহে চলাব লাগে যেতিয়া ৰাস্তা খালি ৰাস্তা হয় সনসন জায়গা হয় তেতিয়া হলে আপোনালোকে আপাৰ দিখিনি গাড়ীটো লৈ যাব লাগে আৰু আপোনালোকে সুধি দিব পাৰে আপোনালোকে যদি চহৰত গাড়ীটো চলাব লগা হয় তেনেহলে ডিপাৰত চলাবা নে আপাৰত চলাবা অবভিয়াসলি ডিপাৰত চলাব লাগিব বেলেগ এটা কোৱেশ্চন সুধি দিব পাৰে আপোনালোকক যদি আপোনালোকক অফিচাৰক লৈ যদি দূৰলৈ কৰবাত লৈ যাব লগা হয় তেতিয়া হলে আপোনালোকে গাড়ীটোত কি প্ৰিপাৰেচন কৰি যাব তেতিয়া আপোনালোকে ক'ব লাগিব গাড়ীৰ যিবিলাক সকলো পাৰ্টস আছে সেইবিলাক ঠিক আছে নেকি নাই চাব লাগিব যেনেকৈ আপোনালোকৰ কুলেন ঠিকমতে আছে কি নাই আপোনালোকৰ এক্সপিয়াৰ যোনটো টায়াৰ থাকে হেতু লিক আছে কি নাই এইকেইটা চেক কৰিব লাগিব আৰু আপোনালোকৰ ইঞ্জিন অইল ব্ৰেক এইবিলাক সব ভালকে লাগি আছে কি নাই সকলো ভালকে চেক কৰাৰ পিছতে আপোনালোকে লৈ যাব লাগিব বুলি ক'লে হয় আৰু এটা কোৱেশ্চন সুধি দিব পাৰে যেতিয়া আপোনালোকে ঠাণ্ডাৰ দিনত বা যেতিয়া বৰষুণ দিয়ে বৰষুণৰ দিনত যেতিয়া গাড়ীটো চলাই লৈ যায় তেতিয়া গ্লাছত ফগ জমা হৈ যায় মানে ধোৱা হৈ যায় হেতু কেনেকৈ ঠিক কৰিব পাৰি তেতিয়াহে আপোনালোকে ক'ব লাগিব যে যোনটো মই এচিৰ এটা বটন দেখাইছিলো যোনটো তেতিয়া হেতু এই বটনটোৰ কাম আহিব যেতিয়া এইটো বটন অন কৰে তেতিয়া ইয়াৰ পৰা হাৱাটো ওলাই যাব তাৰ পিছত গ্লাছটো ক্লিয়াৰ কৰি দিব এটো একচুয়ালি এনেকুৱা কন্ডিশন যেতিয়া হৈ যায় তেতিয়া যদি আপোনালোকৰ এচিটো বেয়া হৈ থাকে তেতিয়া হলে আপোনালোকে গ্লাছটো অলপ খুলি দিলে বাহিৰৰ টেম্পাৰেচাৰ আৰু ভিতৰৰ টেম্পাৰেচাৰ যেতিয়া ইকুৱেল হৈ যাব তেতিয়া অটোমেটিক্যালি ফগ বা ধোৱা যিটো হৈ থাকে হেতু ভাল হৈ যাব যোৱাবাৰ মোক এটা কোৱেশ্চন উঠিছিলে যেতিয়া সাৰে গম পালে যে এতিয়া মই হুজাই মানুহ হয় তেতিয়া এটা কৈ দিলে তুমি হুজাইৰ পৰা গুৱাহাটীলৈ যেতিয়া যাব লগা হৈ আছে আৰু তেতিয়া জোৰকৈ যদি যেতিয়া বৰষুণ পৰি দিলে তেতিয়া তুমি গাড়ীখন কেনেকৈ লৈ যাবা তেতিয়া মই কৈ দিছিলো একচুয়ালি ওয়াইপাৰটো অন কৰি দিম আৰু হাজাৰ লাইটটো জ্বলাই দিম বুলি কৈছিলো একচুয়ালি হাজাৰ লাইটটো তেতিয়া মই বেলেগ ভিডিঅত পাইছো হাজাৰ লাইটটো জ্বলাব নালাগে বুলি কৈছে ডাইৰেক্টলি আপোনাৰ যোনটো হেডলাইট হয় হেডলাইটটো অন কৰি দিব লাগে বুলি মানে গম পাইছো বেলেগ ভিডিঅৰ পৰা তো আপোনালোকে যেতিয়া এনেকুৱা টাইপৰ কোৱেশ্চন হৰে তেতিয়া আপোনালোকে ক'ব গাড়ীৰ ওয়াইপাৰটো অন কৰি দিয়াৰ পিছত আমি হেডলাইটটো অন কৰি লাহে লাহে গাড়ীটো আগবাঢ়ি লৈ যাম আজিৰ ভিডিঅটো মই ইয়াতে সমাপ্ত কৰো আজিৰ ভিডিঅটো যদি আপোনালোকে ভাল পাইছে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যদি আপোনালোকে এইটো ভিডিঅৰ তলত যদি আপোনালোকে জানিব লগা কিছুমান কোৱেশ্চন কমেন্ট কৰি সুধি দিয়ে তেনেহলে মই আপোনালোকক নেক্সট ভিডিঅ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম